কামবিলাক কৰিলোঁ আৰু এইটো প্ৰায় মানে শেষতহে কৰা হয় কিছুমান কাম শেষেই হৈ গ'ল আপোনালোকে তো সেই হিচাপে সেইদিনাখনো আহিছিলোঁ বকুলাৰ কেইবাটাও তেনেকৈ কৰি গ'লোঁ আৰু লিষ্টত 1 নম্বৰতে আপোনালোকৰ ৰাস্তাটো আছে তাৰমানে পুৰণা ৰাস্তা আগতে হ'ব লাগিছিল 7,48,800 টকা অনুদান এটা দিছে তাত আমাৰ গাঁওবাসীয়ে সন্তুষ্ট হৈছে বহুত সন্তুষ্ট হৈছে যে এতিয়ালৈকে আমাৰ বিধায়ক মহোদয়ে আমাকে 5 বছৰৰ ভিতৰত যিহেতু এটা আঁচনি আমাক দিছে বিধায়ক মহোদয়ক আমাৰ গাঁৱৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ গাঁৱৰে সমাজকৰ্মী মেছেৰ আলী ডাঙৰীয়া আৰু সম্বৰ্ধনা জনাব সম্বৰ্ধনা অনুষ্ঠানটো